মছলাখিনিৰ লগত বগৰীখিনি ভালদৰে মিক্স কৰি ল'ম। মোৰ ভিডিঅ'টো চোৱাৰ বাবে নমস্কাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে 11:30 আৰু মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট কৰাৰ লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এই চেনেলটোৰ ভিডিঅ'খিনি যদি আজি প্ৰথমবাৰৰ বাবে কোনোবাই চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো ক্লিক কৰি অল কৰি দিব। আহক এতিয়া ভিডিঅ'টো চাই যাওক। বনাবলৈ লৈছোঁ বগৰীৰ জ্বলা আচাৰ। আপোনালোক যদি মোৰ ৰেগুলাৰ ভিউৱাৰ হয়, মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে ৰেগুলাৰ চায় তেতিয়াহ'লে আগৰ কেইটা ভ্লগত হয়তো আপোনালোকে দেখিছে মই কিদৰে বগৰীখিনি নিমখত দি ৰাখিছিলোঁ আৰু সেইখিনি ৰ'দাইছিলোঁ। আৰু এতিয়া মই সেইখিনিৰে আচাৰ বনাবলৈ লৈছোঁ। তাৰ বাবে লৈছোঁ কেইটামান মিঠি গুটি, কেইটামান গোটা জিৰা আৰু কেইটামান কালজিৰা আৰু 4টা শুকান জলকীয়া, এটা ৰেড চিলি পাউডাৰ লৈছোঁ। গোটেইটো নিদোঁ, তাৰ মানে জোখমতে দিম আৰু লৈছোঁ ধনিয়া পাউডাৰ। আনফালে লৈছোঁ জিৰা গুড়ি, অলপ তাকৰ মানে কমকৈ লৈছোঁ, যিহেতু গোটা জিৰা দিয়া হ'ব সেইবাবে গুড়িটো অলপ কমকৈ লৈছোঁ। এতিয়া আহক ভিডিঅ'টো চাই যাওক মই আচাৰখিনি কিদৰে বনাওঁ। এইখিনি হৈছে বগৰীখিনি, যিখিনি মই নিমখত দি শুকুৱাই ৰাখিছিলোঁ। ইমানটো জোখতে শুকুৱাইছোঁ, বেছি শুকুৱাই দিয়া নাইকিয়া বগৰীখিনি। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি কেৰাহীখন গৰম হ'লত তেল দিছোঁ। তেল বেছি দিয়া নাইকিয়া, মছলাখিনি ভাজিবৰ জোখে তেল দি লৈছোঁ। এতিয়া তেলখিনি অলপ গৰম হ'লত তাতে গোটা জিৰা, মিঠি গুটি, কালজিৰা আৰু শুকান জলকীয়া 4টা যি লৈছিলোঁ সেয়াও দি দিলোঁ। এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াতে যিখিনি ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ দেখাইছিলোঁ সেয়া দি দিলোঁ। আৰু হালধি দিলোঁ নিজৰ আন্দাজমতে, যিমানখিনি বগৰী তাৰ আন্দাজমতে মই হালধি দিলোঁ। আৰু এতিয়া আগতে যিহেতু নিমখতেই দি থোৱা আছিলে বগৰীখিনি, সেইবাবে এতিয়া কমকৈ নিমখ দিছোঁ, মছলাখিনিৰ জোখৰহে নিমখ দিছোঁ। আৰু একেবাৰে শেষত এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ। মই জ্বলাটো অলপ বেছিকৈ দিছোঁ, কাৰণ টেঙা আচাৰত জ্বলাটো অলপ বেছি হ'লে ভাল লাগে। বগৰীখিনি যিহেতু টেঙাই, এতিয়া জ্বলাটো অলপ বেছিকৈ দি দিলে খাবলৈ ভালেই হ'ব। এইখিনি মছলাখিনি যিখিনি মই ভাজিছিলোঁ আৰু এইখিনি ঠাণ্ডা হ'বৰ বাবে মই এনেদৰে গেছৰ পৰা নমাই ৰাখিলোঁ আৰু 15 মিনিটমান এনেকৈ ৰখাৰ পিছত এইখিনি ভালদৰে ঠাণ্ডা হ'ল আৰু ইয়াতে বগৰীখিনি দি দিলোঁ। মছলাখিনিৰ লগত বগৰীখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া দিবলৈ লৈছোঁ ভিনেগাৰ। মই ভিনেগাৰৰ এটা বটলৰ হাফৰটোৰ জোখত 3 কাপ ভিনেগাৰ দিম। যিমান পৰিমাণৰ আচাৰ বনাম সিমান পৰিমাণৰ নিজৰ জোখমতে আপোনালোকে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি আপোনালোকে ভিনেগাৰ দিব নিবিচাৰে তেতিয়াহ'লে আচাৰত নিমখৰ পৰিমাণটো অলপ বেছিকৈ দিব আৰু ঘনে ঘনে ৰ'দত দি থাকিব। মই ভিনেগাৰ ব্যৱহাৰ কৰোঁ কাৰণ বৰকৈ ৰ'দত দিয়া নহয় বাবে। ভিনেগাৰখিনি প্ৰতিটো বগৰীত ভালদৰে লাগি যোৱাকৈ ভালদৰে লৰাই ল'লোঁ অলপ সময়। এইখিনি বগৰীৰ আচাৰখিনি প্ৰতিটো বগৰীতে মছলা আৰু ভিনেগাৰখিনি ভালদৰে লাগিলে আৰু এতিয়া এইখিনি অলপ সময় এনেদৰেই ৰাখিছোঁ। তাৰপিছত এইখিনি এটা বটলত ভৰাব লাগিব, চিচাৰৰ বটলত। আৰু যেতিয়াই বগৰীখিনি চিচাৰৰ বটলত ভৰাম তেতিয়াই তাতে অলপ কেঁচা তেল দি দিম, বগৰীখিনি কোমলিবৰ বাবে বা বগৰীখিনিৰ আচাৰখিনি ভালদৰে হ'বৰ বাবে। মই সকলো আচাৰ বনাওঁতে কেঁচা তেল ব্যৱহাৰ কৰোঁ, যিটো কেঁচা মিঠাতেল সেইটো, কাৰণ মছলাখিনি ভাজিবৰ বাবেহে মই তেলটো গৰম কৰি লওঁ। ইমান ষ্টাইল কৰেনে? কেলে? কেনিবা যাবা নি? আগফালে যাবলৈ ষ্টাইল কৰিছা? আপোনাৰ ভাই চাকে কৈ দিব।
আপোনালোকে ভিডিঅ'টো চাই চাওক। মোক এতিয়া কাৰ্টুন চেনেলটোৰ বাবে ভিডিঅ' এটা বনাব আছে। মই ভিডিঅ'টো বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু ভিডিঅ' কৰা নহ'ল কাৰণ আমি দুপৰীয়াৰ ভাত খোৱাৰ পিছতে আলহী আহিলে আৰু আলহী এনেদৰে ইটো সিটো কাম বন কৰি থাকোঁতে দিনটো পাৰ হৈ গ'ল। এতিয়া সময় হৈছে গধূলিৰ 7:30 আৰু ভাত ৰান্ধোগৈ বুলি ভাবিছোঁ। মানে আমাৰ ঘৰত গধূলিৰ ভাত বনোৱা সোনকাল হয়, কিয়নো আমাৰ ঘৰত সৰু ছোৱালী এজনী আছে। তাইৰ বাবে মানে তাই দিনত নুশুৱে, সেইবাবে ৰাতি সোনকালে ভাত খাই শুই যায়। আৰু কি হয়, আমাৰ ঘৰত মানুহ মাথো 5জনহে। তাইও যিহেতু আমি খোৱাৰ লগৰে খাব পৰা হ'ল, তাই ডাঙৰেই হ'ল, সেইবাবে বনাই দিয়া হয় সকলোৰেলৈকে। কেতিয়াবা মায়ে বনায় আৰু কেতিয়াবা মই বনোৱা হয়। আজি ভাবিছোঁ মই বনাওঁ আৰু আপোনালোকৰ লগতো ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই যাওক। ৰৌ মাছৰ জোল বনাম বুলি ভাবিছোঁ লাওৰ সৈতে। জাতিলাওৰ সৈতে ৰৌ মাছৰ জোল বনাবৰ বাবে মই লৈছোঁ এয়া জাতিলাও মিহি মিহিকৈ কুটি, আৰু আনফালে লৈছোঁ আলু আৰু বিলাহী, কাজি নেমু লৈছোঁ, আৰু এইখিনি হৈছে মাছ। প্ৰথম মই ৰৌ মাছ কেইপিচ ভাজি ল'ম বুলি ভাবিছোঁ, সেইবাবে তেলখিনি গৰম হ'লত ইয়াতে মই মাছ কেইপিচ দি দিছোঁ। নিৰ্দিষ্ট এটা জোখত নিজৰ জোখমতে মই মাছ কেইপিচ ভাজি ল'লোঁ, আৰু এতিয়া সেইখিনি কাঢ়ি ল'ম। মাছ ভাজি যিখিনি তেল ৰৈছিলে তাতে মই বিলাহীখিনি দি দিলোঁ, আৰু এইখিনি অলপ সময় ভাজি ল'ম। এতিয়া সেই একেখন কেৰাহীতে নতুনকৈ অলপ তেল দিছোঁ। এতিয়া ইয়াতে পাচলিখিনি দি ভাজি ল'ম। পাচলিখিনিৰ পৰা ওলোৱা যিটো পানী, সেই পানীটো নুশুহালৈকে পাচলিখিনি ভাজি ল'ম, আৰু যেতিয়াই সেই পানীটো শুহা যেন পাম, তেতিয়াই ইয়াতে আমি নতুনকৈ পানী দি দিলোঁ। আমি যিমান পৰিমাণৰ জোল বনাম সিমান পৰিমাণৰ পানীটো দিয়াৰ পিছত পাচলিৰ লগত পানীখিনি অলপ সময় উতলাৰ পিছত তাত মাছ কেইপিচ দি দিলোঁ। এইখিনি অলপ সময় উতলাৰ পিছত ইয়াতে আমি টেঙা দিলোঁ, কাজি নেমু নিজৰ জোখমতে দি ল'লোঁ। দি লোৱাৰ পিছত এয়া অলপ সময় উতলিবলৈ দিম। আৰু এয়াই হৈছে মই বনোৱা জাতিলাও আৰু ৰৌ মাছৰ জোল। আপোনালোকে হয়তো এনেদৰে বনাই খায়েই। আমাৰ অসমীয়া খানাবোৰতো সকলোৰে প্ৰিয় হয়, আৰু অসমীয়া খানাবোৰ খাই সকলোতকৈ ভাল লাগে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ।